नमस्कार, गुड मॉर्निंग। तो आप सबका खबर ऐसे होंगे और मेरा भी ऐसे है। तो आज हम लोग डिस्कस करने वाले हैं। तो आज से हमारा शुरू हो गया आसाम पुलिस ABB কৰি যিমানখিনি পোষ্টৰ এগেইনষ্টত আমাক 6 এপ্ৰিল তাৰিখে এক্সাম অনুষ্ঠিত হৈছিলে। এইখিনি পোষ্টৰ আজিৰ পৰা আমাৰ ভাইভা অনুষ্ঠিত হ'ব। আজিৰ পৰা 16 তাৰিখলৈকে ৰেগুলাৰি আমাৰ ভাইভাৰ টেষ্ট ল'ব। তো নিজৰ য'ত চেণ্টাৰ পৰিছে তাতে উপস্থিত হ'ব। তো যেহেতু মই আজিৰে পৰা মই যিমানখিনি আপোনালোকৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁ বা ইয়াৰ আগৰ ভিডিঅ'ত মই জনাইছিলোঁ আপোনালোকৰ গোটেইখিনি ডকুমেণ্টছ হৈ যাব বা এইটো প্লেছত নাম সুধিব বা কি কুৱেশ্যন সুধিব পাৰে গোটেইখিনি জনাইছিলোঁ। তো আজি আমি আলোচনা কৰিব লাগে আমি ভাইভা দিওঁতে কেনেকৈ যাব লাগে বা কেনেকৈ সোমাব লাগে বা কেনেকৈ বহিব লাগে বা কেনেধৰণৰ আমি বডি আমি থ'ব লাগে বা বডিটো আমি ফিগাৰটো কেনেকৈ সজাই থ'ব লাগে বা নিজকে কেনেকৈ আঁচি থ'ব লাগে। তো গোটেইখিনি এই ভিডিঅ'ত জনাই আছোঁ। তো আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। তো আজি মেইন টপিকটো আলোচনা আৰম্ভ কৰোঁ। তো আমি ধুনীয়াকৈ এতিয়া ঘৰৰ পৰা ওলাই যাম ভাইভা দিবলৈ আমি ঘৰৰ পৰা ওলাই যাম ধুনীয়াকৈ। তাতে ৰুম চাই বা কিবাকিবি ভাড়া চাড়া লৈ আমি ঘৰতে ৰাতি থাকিম। আৰু ৰাতিপুৱা আমাৰ ভাইভা অনুষ্ঠিত হ'ব 7টা বজাৰ পৰা 6টা বজাৰ পৰা ৰিপৰ্টিং টাইম আছে চাগে। তো ইমানখিনি মই গম পোৱা নাই, কিন্তু 7টা বজাৰ পৰা মই চাইছোঁ 7টা বজাৰ পৰা ৰিপৰ্টিং টাইম আছে। এই টাইমত উপস্থিত হৈ আমি নিজকে সাজি থ'ব লাগে, কি কুৱেশ্যন সুধিব লাগে বা কিবা কৰিব লাগে, আমি কেনেকৈ এণ্ট্ৰি কৰিব লাগে। যিহেতু মই এইটো আপোনালোকে ফটো দেখি পাইছে, এইটো এনেকুৱা মই ড্ৰেছ আগতে মই ভাইভা দিওঁতে মই পিন্ধি গৈছিলোঁ। তো যিহেতু এই ভিডিঅ'ত বা আমি এনেকৈ পিন্ধি গৈছিলোঁ, আমি ৰুমত এণ্ট্ৰি কৰোঁতে আমি ধুনীয়াকৈ এণ্ট্ৰি কৰোঁ। ছাৰ আপুনি যেতিয়া এণ্ট্ৰি কৰিব বা আপুনি যেতিয়া ৰুমৰ ভিতৰত উপস্থিত হ'ব তেতিয়া আপুনি ছাৰ সোমাব পাৰোঁনে তেনেকৈ সুধিলে হয়। ছাৰ যদি ৰাতিপুৱা সময় হয় বা আপোনালোকে গুড মৰ্ণিং ছাৰ, সুপ্ৰভাত ছাৰ এনেকৈ সুধি ল'লে হয় বা বাইদেউ থাকিলে সুপ্ৰভাত বাইদেউ বা গুড মৰ্ণিং মেম বা গুড মৰ্ণিং ছাৰ, ঠিক তেনেকুৱা ধৰণৰ সুধিলে হয়। ঠিক তেনেকুৱা ধৰণৰ সুধি পিনি আপুনি যদি যেতিয়া তেখেতে এনেও আপোনাক বহিবলৈ যদি দিয়ে বহিব ক'ব, বহা চিট ডাউন বুলি ক'ব। তো ধুনীয়াকৈ এণ্ট্ৰি কৰি আমি ধুনীয়াকৈ নিজৰ পৰিচয়টো দিব। আপোনাৰ পৰিচয় তেখেতে এনেই ক'ব, আপোনাক পৰিচয়টো দিয়া, আপুনি ক'ৰ পৰা আহিছে, কোন ক্লাছত পঢ়িছে বা কিহৰ কাৰণে আপুনি ইয়াত আহিবলগীয়া। তো এইটো কাৰণে চব বিষয়খিনি কৈ দিব। নমস্কাৰ, আমুক তামুক, মোৰ নাম আমুক তামুক, মই এইটো ডিষ্ট্ৰিক্টৰ পৰা এইটো গাঁৱৰ পৰা আহিছোঁ, মোৰ দেউতা এইটো কাম কৰে বা মোৰ মায়ে এইটো কাম কৰে, মই ইমানলৈ পঢ়িছোঁ, মা দেউতাকক হেল্প কৰোঁ বা কামত সহায় কৰি থাকোঁ। তো এনেকুৱা ধৰণৰ আপুনি পৰিচয়টো দিব ধুনীয়াকৈ। আপোনাৰ পৰিচয়টো দিবলৈতো আপোনাৰ একদম 100% আপুনি ধুনীয়াকৈ দিব পাৰে। তো এইটো নিজৰ ওপৰত কনফিডেণ্ট থাকিব লাগে বা নিজৰ ওপৰত বিশ্বাস থাকিব লাগে। মই এইটো বস্তু সুধিলে মই ধুনীয়াকৈ এটা ক'ব পাৰিম। তো এইটো কাৰণে ভাবিব লাগে যে এই বস্তুবিলাক নিজৰ পৰিচয়টো দিলেই আপোনাৰ ধুনীয়াকৈ দিলে আপোনাকো তাক 2 নম্বৰ আপোনাক দিব পাৰে। তো এইটো কাৰণে নিজৰ পৰিচয় দিয়াটো আপোনালোকে ধুনীয়াকৈ দিব। মোৰ নাম আমুক তামুক, তেনেকৈ মই ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ, মোৰ দেউতাই এইটো কাম কৰে, মোৰ মা এইটো কাম কৰে, আৰু মই ইমানলৈ পঢ়ি মই মা দেউতাকক সহায় কৰোঁ আৰু ঘৰৰ কাম গোটেই যিমান কামখিনি আছোঁ মই কাম কৰোঁ। তো এইটো কথা ক'লেই হ'ল আপোনালোকে ধুনীয়াকৈ। তাৰপাছত আপোনাক সুধিব, তো আপোনাৰ তেখেতে কিমানলৈ পঢ়িছে, তুমি ইমানলৈকে পঢ়িছা, তুমি পঢ়াৰ বিষয়ে কেইটামান সুধি ল'ব পাৰে বা আপোনাৰ ডিষ্ট্ৰিক্টৰ বা যেতিয়া আমি আপোনাৰ জাতিৰ বিষয়ে সুধিব পাৰে, আপুনি কি কাষ্টৰ মানুহ বা STP মিনছ সুধিব পাৰে। আপুনি যদি মিচিং জনগোষ্ঠীৰ হয়, মিচিং জনগোষ্ঠীৰ ভাৰতৰ বিখ্যাত কোন আছে ভাৰতীয় একদম আমাৰ যিহেতু যাদৱ পায়েং, ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি সকলোৱে গমেই পায় আমাক যাদৱ পায়েঙক। সেইটো কাৰণে আমাৰ কিছুমান প্ৰশ্ন সকলো ফালে আমি প্ৰস্তুতি বা সকলো ফালে আমি উত্তৰ দক্ষিণ পূব ফালে সকলো ফালে আমি চাই থাকিব লাগে বা চাই পিনি উত্তৰ দিব লাগে। আমাৰ জাতিটো কিহৰ কাৰণে বিখ্যাত বা আপোনালোকৰ এইটো জাতি কিহৰ কাৰণে বিখ্যাত বা কিছুমান জনগোষ্ঠী আমাৰ কালচাৰ এগ্ৰিকালচাৰ থাকে বা আপোনালোকৰ মিচিং জনগোষ্ঠীৰ কালচাৰবিলাক কেনেকুৱা, আমাৰ গুমৰাগ যেনেকুৱা, আমাৰ আৰু কি এনেকৈ বহুত কিবাকিবি আছে। আমাৰ উৎসৱ এটা আছে যেনেকৈ আমাৰ ডবুৰ আছে, আলি আই লৃগাং, ঠিক তেনেকুৱা ধৰণৰ বহুত আমাৰ কিবাকিবি থাকে। ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ জাতিৰ বিষয়ে বা আপোনাৰ জাতিৰ কালচাৰৰ বা সংস্কৃতিক বিষয়ে সুধিব পৰা যায়। আছামিজ জাতি এনেকৈ আহোম জাতি কি কাম কৰে বা কেতিয়া আমাৰ চুকাফা দিৱস পালন কৰা হয়, ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। মই ভাবোঁ যে আপোনালোকৰ যিখিনি প্ৰশ্ন সোধে বা আপোনালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিব পটকখিনি নোৱাৰে বা উত্তৰ নাপায়, এইখিনি প্ৰশ্ন আপোনালোকে এনেকৈ ক'ব লাগিব যে ছাৰ অকণমান মই এইটো কুৱেশ্যন পাজলিং লাগিছে, মই অকণমান
ৰিয়েলাইজ কৰিব পৰা নাই, মই অকণমান মনত পৰিব পৰা নাই। ঠিক তেনেকুৱা ধৰণৰ ক'লে হ'ল। আপুনি যদি আপোনাৰ নজনা যদি কুৱেশ্যন কৰে তো তেনেকুৱা উত্তৰ দিলে হয়। যদি অকণমান ধৰা কনফিউজ হয়, মই এইটো পাহৰা নাই, বস্তুটো মনত পৰিব পৰা নাই বা মোৰ বস্তু এনেকুৱা ধৰণৰ ক'লে হ'ল। তো মই ভাবোঁ এইবিলাক প্ৰশ্ন আপোনালোকৰ কাৰণেও সহজ, বা এইবিলাক প্ৰশ্ন নিজৰ জাতিৰ কাৰণে বা নিজৰ জাতীয় সংস্কৃতিৰ বিষয়ে সকলোখিনি নিশ্চয় গমেই পায়, সকলোখিনি মনত ৰাখি যাব। তো সেইকাৰণে আপোনালোকক এই কথাকে কৈ দিছোঁ, কাৰণ মই যেতিয়া মোৰ আগৰ বিধত বা মই যেতিয়া ABP আছাম পুলিচ ABP 21 বছৰত মই যেতিয়া বাইবা দিছিলোঁ, তেতিয়া মোক সুধিছিলে যে এইবিলাক প্ৰশ্ন তোমাৰ জাতিৰ কেইটামান সংস্কৃতি বা সাংস্কৃতিক বিষয়ে, এইবিলাক বিষয়ে উৎসৱ বিষয়ে কোৱা বুলি কৈছিলে। সেইটো কাৰণে মই দিছিলোঁ এনেকুৱা। আৰু লগতে আপোনাক ডিষ্ট্ৰিক্টৰ ভিতৰত আপোনাৰ ফেমাছ, যিহেতু আমাৰ লখিমপুৰ, মই আগৰ ভিতৰত কৈছিলোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত থকা 5খন নদীৰ নাম কোৱা, তেনেকুৱা ধৰণৰ সুধিব পাৰে। তো সেইটো কাৰণে মই ভাবোঁ যে এইবিলাক প্ৰশ্ন আপোনাৰ মুখৰ আগত আছে। তো আপোনালোকে অল দ্য বেষ্ট, বা ভালকৈ এক্সামটো দিবা, বা ভালকৈ সাইকোমেট্ৰিক টেষ্টটো দিবা। তো এইটোৱে মই বিচাৰোঁ। তো আপোনালোকৰ খবৰ, আপোনালোকে চিলেকশ্যন হওক, আপোনালোকে বা চাকৰি পাওক, আপোনালোকে ঘৰৰ এটা দায়িত্ব লওক, সেইটোৱে বিচাৰোঁ। তো যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব, তো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। তো বাই।